পৰেশ বৰুৱাক যিকোনো কাৰণত আলোচনাৰ মেজলৈ অনাৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছিল ৰেবতী ফুকনে তেওঁ আনকি ম্যানমাৰলৈকেও গৈছিল হয় কট্টৰপন্থী এজন পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিবলৈ জবৰদস্তি চেষ্টা চলাইছিল এজন ৰেবতী ফুকনে সেই হিচাপত ম্যানমাৰলৈ গৈছিল ৰেবতী ফুকন আলোচনাৰ খচৰা সন্দৰ্ভত কৰিছিল চৰ্চা দীৰ্ঘদিনীয়া বাৰ্তালাপ কৰিছিল পৰেশ বৰুৱাৰে আমি যেটো পাসপোৰ্টত দেখিছো আপোনাৰ যিখন ভিসা দেখিছো মায়ানমাৰে দেখিছো 2014 চনত তেখেত যোৱা হৈছিল বুলি মোৰ আইডিয়া আছে পৰেশ বৰুৱাৰ পুৰণি দাবী সাৰ্বভৌম স্বাধীন অসমক লৈ আলোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেতৰ ভিত্তিত খচৰা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিল ফুকনে এই কথা ইতিমধ্যে পৰেশ বৰুৱা আৰু তেওঁৰ পুত্ৰ এজন কৌশিক ফুকনে সদৰি কৰিছে ইয়াৰ মাজতে নাটকীয়ভাৱে সন্ধানহীন হ'ল আলোচনাৰ বাটকটীয়া ৰেবতী ফুকন পৰেশ বৰুৱা ডাঙৰীয়াই কোৱাৰ পিছত মই অকমান মোৰ সাহসটো বাঢ়িছে এটো বুজিবলৈ যে শান্তি আলোচনাৰ ক্ষেত্ৰতে কিবা এটা দুৰ্ঘটনা হৈছে পৰিয়ালৰ সন্দেহ পৰেশ বৰুৱা বিৰোধী গোট তথা আলোচনাৰ মেজত থকা কোনো এটা ফৈদ জড়িত এই ঘটনাত এনে সময়তে আলোচনাপন্থী গোটৰ সভাপতি অৰবিন্দ ৰাজখোৱাই ক'লে পৰিয়ালে ধৈৰ্য ধৰক সেইদিনাখনিৰ পৰা নিশাৰ পৰা মইতো শুব খাব পৰা নাই তাৰপিছতো মই আটাইকে এইটো সময়ত ধৈৰ্য ধৰি ইয়াৰ শেষ সন্ধান উদ্ধাৰ নোহোৱালৈকে আমি ইয়াৰ ব্যৱস্থা চলাই যাবৰ কাৰণে যাতে সকলোৱে ধৈৰ্য ধৰি থাকে তাৰ প্ৰতি আহ্বান জনাইছোঁ অৰবিন্দ ৰাজখোৱাৰ এই ভাষ্যৰ বিপৰীতে কিন্তু সাধাৰণ সম্পাদক অনুপ চেতিয়াই ক'লে আৰক্ষীৰ তদন্ততহে ৰহস্যভেদ হ'ব অভিযোগ কৰিছে যে আলোচনাৰ ক্ষেত্ৰত বাধা দিয়া এইটো ক্ষেত্ৰত অকমান বিতৰ্ক এটা সৃষ্টি হৈছে গতিকে সেই বিতৰ্ক যাতে অৱসান আৰক্ষী বিভাগে কৰে তেতিয়াহ'লেহে মানে প্ৰকৃত সত্যটোৰ উদ্ঘাটন হ'ব বুলি আমি ভাবোঁ ইফালে 7 দিনৰ পিছতো ৰেবতী ফুকনৰ কোনো সুসূত্ৰ লাভ নকৰাত ফুকনৰ পত্নীয়ে অপহৰণকাৰীক হাত কৰজোৰ কৰি স্বামীক মুক্তি দিবলৈ জনালে আহ্বান হাত জোৰ কৰি এটাই প্ৰাৰ্থনা কৰিম মই তেওঁ য'তে থাকক যি হওক আপোনালোকে কিবা সুধিবলৈ আছে কিবা আছে অপেনলি আহি সোধক কিবা কৰক কিন্তু তেওঁ লুকুৱাই এনেকৈ ৰখাটো বা কোনোবাই ক'ৰবাত উঠাই নিয়াটো মই এইটো মানে বিচৰা নাই শেহতীয়াকৈ গুৱাহাটী মহানগৰ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত নতুনকৈ চিচিটিভি ফুটেজ সংগ্ৰহ কৰিছে আৰু পৰীক্ষা কৰিছে টেলিফোন ৰেকৰ্ডছ কিন্তু বিশেষ অগ্ৰগতি লাভ কৰা নাই তদন্তই কেমেৰা পাৰ্চন বিমল ঘোষৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা আৰু বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট